নাম শ্ৰী দয়া কৃষ্ণ গগৈ। মই উপ-পৰিদৰ্শক ৰঙিয়া মহকুমা। মোৰ ঘৰ গুৱাহাটীতে। হয়, আজি কেনেকুৱা আয়োজন আছিলে? আজি আয়োজন আছিলে আমাৰ যিটো আগন্তুক 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে আমি ইয়াত দুটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। প্ৰথম প্ৰতিযোগিতা আছিলে আমাৰ ছবি অঁকা প্ৰতিযোগিতা। ছবি অঁকা প্ৰতিযোগিতাত আমি ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি আমাৰ ইয়াত প্ৰায় 1.5 ঘণ্টা সময় ছবি অংকন কৰিলে আৰু তাৰ ফলত আমি তেখেতসকলৰ মাজত আমি প্ৰথম, দ্বিতীয়, তৃতীয় স্থানত প্ৰতিযোগিতাৰ ফলাফল আমি পালোঁ। তেখেতসকলৰ নামখিনি মই যদি আপুনি কয় মই ক'ব পাৰোঁ। নিশ্চয়। প্ৰথম স্থান পাইছে আমাৰ ড্ৰয়িং কম্পিটিশ্যনত আহিন আখতাৰ, 5ম শ্ৰেণী, ৰঙিয়া 1 নং টাউন নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী। দ্বিতীয় স্থান অধিকাৰ কৰিছে তানবীৰ ফিজা, 3য় শ্ৰেণী, জৱাহৰলাল নেহেৰু শিশু বিদ্যালয়। তৃতীয় স্থান অধিকাৰ কৰিছে বৰ্ষা ডেকা, 5ম শ্ৰেণী, জৱাহৰলাল নেহেৰু শিশু বিদ্যালয়। ঠিক তেনেদৰে আমি দ্বিতীয় কাৰ্যসূচীত আমি অনুষ্ঠিত কৰিছিলোঁ আমাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ফলাফল আছিল এনেধৰণৰ: ফাৰ্ষ্ট পজিশ্যন পাইছিল নাৰ্জিফা ইয়াছমিন, মাজগাঁও হাইস্কুলৰ ক্লাছ 8ৰ ছাত্ৰী। দ্বিতীয় স্থান অধিকাৰ কৰিছে সংযোগিতা বৰা বৰা, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেওঁ আছিল ক্লাছ 8ৰ ছাত্ৰী। তৃতীয় স্থান অধিকাৰ কৰিছে ৰাফিকা তামান্না, তেওঁ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁ 8 ক্লাছৰ আছিল। আৰু এখেতসকলক কেতিয়া পুৰস্কৃত কৰা হ'ব? আমাৰ যিটো গণৰাজ্য দিৱসৰ দিনা আমাৰ CDC আমাৰ অসম জিলাৰ যিটো অধীনত আমাৰ যিটো অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস, সেই গণৰাজ্য দিৱসৰ দিনাখনিয়ে তেখেতসকলক পুৰস্কৃত কৰা হ'ব। ঠিক আছে, ধন্যবাদ।